হেল্ল' সকলোকে নমস্কাৰ আৰু স্বাগতম আছে সৰু সুৰা ভাঙা ফুটা ঘৰত। মানুহৰ জীৱন দি আছে একোৱেই নাই, হয়নে নহয়? সেইটো কাৰণে আপোনালোকে মোৰ এই ড্ৰেছটো দেখি পেলাই একো কমেণ্ট নকৰিব, কাৰণ মই এতিয়া ভাত তৰকাৰী বনাই পেলাই পোৱালীকেইটাক স্কুলত খুৱাই ওলাই আহিছোঁ। এতিয়া সেই গৰমত কি কৰিম, অৱস্থা নাই। সেইটো কাৰণে আহি পেলাই বহি দিওঁ, ভাগৰ লাগি গ'ল। ভাবিলোঁ ভাগৰ লাগিলেইতো নহ'ব, সেইটো কাৰণে দুই এষাৰমান কথা পাতোঁ। মনৰ কথা পাতিবলৈতো কোন আছে? কোনো নাই। আপোন বুলিবলৈ মাত্ৰ মোবাইলটোৱেই আছে, মোবাইলৰ বাহিৰে কোনোৱেই নাই। সেইটো কাৰণে মানুহৰ জীৱনটো বহুত কঠিন। আগৰ দিনকেইটা মানুহে ধুনীয়াকৈ বিন্দাছ খাই বৈ কটাব পাৰিছিলে। এতিয়াৰ দিনটো হৈছে হাজিৰা কৰি খোৱা মানুহৰ বহুত কঠিন হৈ পৰিছে। মানুহে মানুহৰ ঘৰৰ হাজিৰা পাবলৈ টান হৈ গৈছে। সেইটো কাৰণে এতিয়া মানুহে ধুনীয়াকৈ এতিয়া ল'ৰা ছোৱালীবিলাকো ভালকৈ পঢ়িব ক'লেও নপঢ়ে। পঢ়, তহঁতে পঢ়িলে ধুনীয়াকৈ নিজৰ ভৰিত থিয় হ'ব পাৰিবি বুলি ক'লেও আমাৰ জীৱনটোতো গুচিয়ে গ'ল আধাখিনি। তোমালোকৰ জীৱনটোৰ কাৰণে তোমালোকে চেষ্টা কৰা। আজিৰ যুগত মানুহে হাজিৰা কৰিলেও নাপায়, সেই বুলি ক'লেও মানুহে পোৱালীবিলাক বুজি নাপায়। কি ক'ম, সিহঁতৰ ডিমাণ্ডহে বেছি আগত। এইটো লাগে, সেইটো লাগে, এইটো নহ'লে নহ'ব, সিটো নহ'লে নহ'ব। কি ক'ম, এনেকুৱা দিন দুনীয়া আহি গৈছে, মানে ভাবিব লগা মানে চিন্তা একদম বহুত হৈ পৰিছে মানুহৰ। মানুহে খালি কেৱল পইচা 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 পইচাৰ ফালে অকল দৌৰিলেই নহ'ব। পইচা পাবলৈ হ'লে মানুহে কষ্টওতো কৰিব লাগিব। বিনা কষ্টতো মানুহে পইচা নাপায়, হয়নে নহয়? সেইটো কাৰণে মানুহে ধুনীয়াকৈ পইচা পাতি অকণ বিচাৰিব লাগে। মানে নিজে যদি কষ্টই নকৰিব, ঘৰত বহি পইচা পইচা ক'লে মানুহে থৰে আহি পেলাই পইচা খৰি পৰিব ইয়াতে। এইফালে হৈ গ'ল আমাৰ এই পিলপিলি, যি পলাইছে নহয়, একদম নাথাকে। মাটি খেলিব লাগে, তাক এনেকৈ মাটি বিচাৰি ফুৰে খেলিবলৈ। আমাৰ তেনেকৈ জেগা নাই। জেগা থাকিলেতো ধুনীয়াকৈ খেলিব পাৰিলোঁ হয়, কিন্তু জেগা চেগা একোৱেই নাই। সেইকাৰণে আৰু যেনেকৈ পায় তেনেকৈ খেলি থাকে পোৱালীজনী। সেয়া এইফালে আহি গ'ল খেলিবলৈ, মাতিলেও নাযায়। এয়া চেণ্ডেল মচুই নহয়, লেতেৰা হয়, এয়া লেতেৰা। এই বটল লোৱা। আমাৰ আৰু কি কৰিম, ভাঙা ফুটা ঘৰ, এনেকৈ থাকোঁ আৰু। ইমান ধনী মানুহতো নহয়, সেইকাৰণে আৰু ভাঙা ফুটা লৈ ঘৰতহে। মানুহে ক'ব পাৰে বহুত ৰকম কথা, কিন্তু মানুহে কথা ক'লেও আমি মানে গুৰুত্ব নিদিওঁ, কাৰণ নিজৰ জীৱনত নিজেহে বুজি পায়। ভাঙা ঘৰ হ'লেও কি হ'ল, মানুহে শান্তিটোহে লাগে। পানী নপৰা ঘৰ হ'লেই হ'ল। মানুহে কি আৰু যে পকী ঘৰ লাগিব, যে ভাল কাপোৰ কানি লাগিব, এইটো কথা নহয় নহয়। মানুহৰ দেহাটো ঢাকিব পাৰিলেই হ'ল, নিজৰ দেহাটো ঢাকিব পৰাকৈ সমৰ্থ থাকিলেই হ'ল। আৰু বেৰ যত যিমান আছে, আমি ভাড়া ঘৰৰ নিচিনাই থাকোঁ। দুটা ৰুম, কিনো আৰু ইফালে ল'ৰা দুটা থাকে আৰু সিফালে আমি থাকোঁ। এনেকৈ ভাঙা চিটা ঘৰ আৰু আমাৰ। ঘৰখন বনাবলৈ কাৰণে পাৰাই নাই। ঘৰ বনাম বুলি চেষ্টা কৰোঁ, ঘৰখন বনাবই পৰা নাই। এটাৰ পিছত এটা সমস্যা থিয়ই হৈ দিয়ে। এটা সমস্যা সমাধান কৰিম, আৰু এটা আহি পেলাই থিয় দিব। এটাৰ পিছত এটা বিপদ কেতিয়াও শেষেই নহয়। আৰু কোন সময়ত কেতিয়া বিপদ আহে ক'বই নোৱাৰে। নভবা নশুনাকৈ হৈ যায়। ব'লা এইফালে ব'লা, ব'লা এতিয়া যাওঁ, ব'লা ব'লা দিদি, ব'লা খুচি খুচি ব'লা। ইও একে ধুনীয়াকৈ খেলিবৰ কাৰণে জেগা বিচাৰি ফুৰে। ব'লা ব'লা এইফালে ব'লা, ব'লা চলো। হাঁচি চলো, ইয়াতে বহা। এয়া লোৱা, এয়া নালাগে, তাক মাটি লাগে। দাদা খালি দাদা বিচাৰে। ব'লা, এক ছেকেণ্ড মানুহ ভালকৈ নাথাকে, তিৰাই গুচিয়ে যায়। তো সেইটো কাৰণে আৰু ভাবিছোঁ ভিডিঅ' অলপ বনাওঁ, ভিডিঅ' বনাই পেলাই অলপ ধুনীয়াকৈ কিবা কৰিম বুলি ভাবোঁ। কিন্তু কি কৰিম আৰু, জীৱনটোতো কটাব লাগিব যেনেকৈ নহওক। গৰম হ'লেও সেনেকৈয়ে থাকোঁ, ঠাণ্ডা হ'লেও তেনেকৈয়ে কটাব লাগিব। সৰু সৰুকৈ কৰি আছোঁ, খাই আছোঁ, বাছ বিন্দাছ আছোঁ আৰু। মানুহে ভাবে বহুত টকা আছে, পইচা আছে। আমাৰ টকা পইচা থাকিলেতো আমি চিন্তাই নকৰোঁ নহয়। এতিয়ালৈকে ভাল ঘৰ হৈ গ'লে হয়, এতিয়ালৈকে ভাল ধুনীয়াকৈ এখন ডাঙৰ ঘৰ বনাব পাৰিলোঁ হয় ধুনীয়াকৈ। এইবিলাক যেনেকৈ এতিয়া ভাঙা ফুটা ঘৰখন দেখি পাই আছে, একদম ভাঙা ফুটা। কি ক'ব, অৱস্থা বেয়া। তথাপিও আমি আৰু জীৱনটো কটাইছোঁ। তথাপিও আমিতো আছোঁতো, জিন্দগী জীয়াই আছোঁতো। চোৰ ডকাইত কৰি নোখোৱাকৈ কিবা এটা নহয় কিবা এটা কৰি পেলাই খাই আছোঁ। মানুহখিনি ভাবে বহুত টকা আছে, পইচা আছে। মানুহে কিছুমানে কয় কৃপণ, টকা পইচা থাকিও নথকা নিচিনা কৰে। কিন্তু যাৰ যেনেকৈ হৈ আছে সিহে বুজি পায় জীৱনটোত কাৰ কেনেকৈ টকা আছে নে পইচা আছে। আহি পেলাই আমাক সুধি চাইছে নেকি আমি কিমান দুখত থাকোঁ? সেইটোতো আমাক কোনো সুধি নাচায়, বা তহঁতে কি খাইছ বুলি কোনো সুধি নাচায়। মানুহে কথা ক'বলৈ কাৰণে বহুত জানে।
বিশেষকৈ নিজৰ মানুহকেইটা বেছি আৰু এইবিলাক কথা বেছিকে বেলেগে নকয়তো নিজৰ মানুহবিলাকে ভাবে এই সাধাৰণ সৰু দোকান এখনৰ পৰা মানুহে কিমান কটাব পাৰে সেইখনৰ পৰা মানুহে বিজলী বিল মাৰিব লগা হয় ঘৰ চলাব লগা হয় ল'ৰা ছোৱালীৰ কাপোৰ কানিৰ পৰা আদি কৰি আমিতো নিজৰ কাপোৰ কানিটো বাদেই দিছোঁ ল'ৰা ছোৱালীৰ কাৰণেতো কাপোৰ লাগিব এতিয়া ডাঙৰ হৈছে ডাঙৰ এতিয়া দিনে দিনে কাপোৰ কানিৰ দাম বাঢ়িছে বস্তু বাহিনীৰ দাম বাঢ়িছে খোৱা বোৱা আদি কৰিতো তেনেকৈ আমি মাছ মাংস ইমান নাখাওৱেই আমি নিৰামিষতে খাওঁ প্ৰায়ভাগ বইল কৰিয়ে খাওঁ তো কি কৰিম আমি সেই জানো আমাৰ জীৱনটো কেনেকৈ কটাইছোঁ আমাকতো সিহঁতে আহি পেলাই কোনো সুধি নাচায় আনকি নিজৰ মানুহবিলাকে ভাবে বহুত টকা আছে পইচা আছে দোকানখন আছে বুলিয়ে যে টকা থাকিব এইটো মানুহৰ কথা নহয় মানুহে দোকানখন আছে আমাৰ নোহোৱা নহয় কিন্তু সৰু সুৰা দোকানখনৰ পৰা কেইবাটাও আমি চলি আছোঁ কঠিনৰ পৰা তাতে EMI দিব লাগে তাৰফালে বিজলী বিল মাৰিব লাগে ল'ৰা ছোৱালীৰ খৰচ আছে তাতে আৰু মানুহৰ কি থাকিব পাৰে তাতে ভাবে আমাক পইচা বহুত আছে আৰে পইচা থাকিলেতো চিন্তাই নাছিলে ৰে পইচা থাকিলে আমি বিন্দাছ থাকিব পাৰিলে হয় আৰু এনেকৈ দোকান কৰিব দৰকাৰ নাছিলে আমি ইমান কষ্ট কৰি নপৰিলোঁ হয় সন্ধিয়া যাই পেলাই সৰু পোৱালি লৈ তাতে আমি কষ্ট কৰি নপৰিলোঁ হয় গম পাইছে সেইটো কাৰণে মানুহক কোৱাৰ আগতে 100 বাৰ ভাবি চাব লাগে মানুহগৰাকী কেনেকৈ আছে কি কথা মানুহে মানুহৰ মনটো চাই মানুহৰ কিছুমান মানুহৰ চকল চালে চিনি পায় কিন্তু মানুহে কি ক'ম আমাৰ নিজৰ মানুহবিলাকে চিনিয়ে নাপায় বুজিও নাপায় সেইটো কাৰণে বহুত ৰকম কথা কয় এটা কথা ঠিকেই কৈছে কলিৰ যুগত যে মাকে পুতেকক চিনি নাপায় পুতেকে মাকক চিনি নাপায় যে এইটো সঁচা কথা পইচাক খালি চিনি পায় পইচা থাকিলে পুতেক হয় পইচা থাকিলে দাদা ভাই হয় পইচা থাকিলে চব কুছ হয় পইচা নাথাকিলে কোনো আপোন নহয় এইখন পৃথিৱীখনত যে এই দুনিয়াখনত এতিয়াৰ যুগটো সবচে শ্ৰেষ্ঠৰ যুগ বোলে এই কলি যুগ হয় ন এই কলি যুগটো বহুত খাতাৰনাক যুগ বহুত ডেঞ্জাৰ যুগ হয় সেইটো কাৰণে মানুহে খালি এতিয়া মাথোন পইচা চিনি পায় পইচাৰ বাহিৰে আপোনো কাকো চিনি নাপায় পইচা থাকিলে আপোন হ'ব পইচা নহ'লে চব পৰ হৈ যাব সেইটো কাৰণে মানুহে সদায় বাদ দিয়া বেলেগৰ কথা কাৰো চিন্তা কৰিব নালাগে নিজৰটো পৰিয়ালৰ কথা খালি নিজৰ ল'ৰা ছোৱালীৰ কথা চিন্তা কৰিব লাগে নিজৰ খোৱা বোৱা আদিৰ কথা চিন্তা কৰিব লাগে আৰু বেলেগ একো চিন্তা কৰিব লাগে এইখনেই হ'ল আমাৰ ভাঙা ফুটা ঘৰখন আৰু আপোনালোকক দেখুৱাই থাকোঁ আমাৰ ভাঙা ফুটা ঘৰ ইফালেও ভাঙা সেইফালেও ভাঙা বেৰা ভাঙা কি কৰিম উপায় নাই জিন্দগীটো কটাবই লাগিব সকলোকে এতিয়া বাই বাই জনালোঁ কাৰণ আমাৰ সৰু মেৰিবুলতো আপোনালোকক স্বাগতম থাকিল আৰু আপোনালোকে যেনেকৈ আগতে মৰম দি গৈছিলে তেনেকৈ মৰম দি গৈ থাকিব সকলোকে ধন্যবাদ আৰু আপোনালোকেতো আছে ন মনৰ কথা পাতিবলৈ আপোনালোকৰ বাহিৰেনো কোনে আছে কোনো নাই সেইটো কাৰণে আপোনালোককে ক'লোঁ আৰু সকলোকে বাই বাই